অসমৰ পৰা চাইকেলেৰে বিহাৰলৈ যাত্ৰা মালিকৰ প্ৰবঞ্চনাত কঠোৰ সিদ্ধান্ত শ্ৰমিকৰ লকডাউনৰ মাজতে হোৱা এয়া কোনো চাইকেল ৰেলী নহয় এয়া বিহাৰৰ এডল কৰ্মচাৰীৰ চাঞ্চল্যকৰ কাণ্ড লকডাউনৰ মাজতে টালি টুপুলা বান্ধি তিতাবৰৰ পৰা বিহাৰলৈ যাবলৈ ওলাল এইসকল কৰ্মচাৰী তিতাবৰৰ এটা ইটা ভাটাৰ কৰ্মচাৰী আছিল এই 16 জন শ্ৰমিক কিন্তু লকডাউনৰ মাজতে কৰ্মহীন হৈ পৰা এইসকল শ্ৰমিকক চৰম প্ৰবঞ্চনা কৰাৰ অভিযোগ তোলে মালিক পক্ষৰ বিৰুদ্ধে প্ৰাপ্যধন আদায় নিদিয়াৰ লগতে খাদ্য সামগ্ৰীৰো যোগান নধৰাৰ অভিযোগ মালিক পক্ষৰ বিৰুদ্ধে যাৰ বাবে তিতাবৰ এৰি লকডাউনৰ মাজতে চাইকেলেৰে বিহাৰলৈ যাবলৈ ওলাই আহে শ্ৰমিকৰ দলটো नहीं रोका है तो हम बोलोगे कि ऐसे ऐसे बात कहते कोई बात नहीं है बोला कोई बात नहीं है जाना चाहते तो जगह दे घर क्या करेंगे बरसात का भी मौसम है उधर बहुत बारिश उरिश हो रहा है हम लोग 17 आदमी है ইয়াৰ পিছতে গোলাঘাটৰ সাংবাদিকসকলে আৰক্ষীক বিষয়টো অৱগত কৰাত নুমলীগড় আৰক্ষীয়ে শ্ৰমিকৰ দলটো আটক কৰি তিতাবৰলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰে এই ঘটনা এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে গোলাঘাটৰ পৰা দেৱাশিষ সাহাৰ ৰিপৰ্ট নিউজ নাও